নগাঁও আৰু মৰিগাঁও জিলাৰ মানুহৰ বাবে আছে ভাল খবৰ। আপুনি ব্লেক কাপ মাছৰ পোনা বিচাৰি আছে নেকি? আৰু বিচাৰিব নালাগে, আপুনি ঘৰত বহিয়ে লাভ কৰিব ব্লেক কাপ মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া ব্লেক কাপ মাছৰ পোনা। আৰু বিচাৰিব নালাগে, আপোনাৰ ঘৰত বহিয়ে এতিয়া ব্লেক কাপ মাছৰ পোনা লাভ কৰিব আপুনি। ব্লেক কাপ হৈছে শামুক আৰু পোক পৰুৱা খোৱা মাছ। এই মাছ কম দিনতে বহুত ডাঙৰ হয়, প্ৰায় 1 বছৰত 4 কেজি 5 কেজি ওজনৰ হয়। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। এই মাছৰ পিঠি আৰু পাখি কলা আৰু পৃষ্ঠভাগ দুহুৰ, গোটেই শৰীৰটো কঠিন খোলাৰে আবৃত। ইয়াৰ উন্নত মেলাৰিফৰ্ম দাঁত আছে, যিবোৰ শামুক চেপিবলৈ ব্যৱহাৰ কৰা হয়। ই পানীৰ তলৰ স্তৰৰ বাস কৰে আৰু সৰুতে জু প্লাংটন আৰু আৰ্থ্ৰপড পলু আৰু কণী খায়। বয়সীয়াল হ'লে ই শামুক আৰু জলজ পোক পৰুৱা খায়। আপোনাৰ যদি ব্লেক কাপ মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰিব। আমাৰ তাত আছে আৰু বহুত প্ৰজাতিৰ মাছৰ পোনা, লোকেল শিঙি মাছৰ পোনা, লোকেল মাগুৰ মাছৰ পোনা, পাভ মাছৰ পোনা, টেংৰা মাছৰ পোনা, পাংগাছ মাছৰ পোনা, চন্দা মাছৰ পোনা, চিতল মাছৰ পোনা। আপোনাৰ যি মাছৰেই পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব, হোম ডেলিভাৰী এভেইলেবল আছে। ইয়া চাওক কি ধুনীয়া পোনা। এনেকুৱা ধৰণৰ আপোনাৰ পোনা যদি লাগে আমাৰ লগত যোগাযোগ কৰিব। আপুনি ঘৰত বহিয়ে লাভ কৰিব যিকোনো মাছৰ পোনা। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ব্লেক কাপ শামুক খোৱা মাছ, যিটো মাছে নেকি শামুক খায়। এতিয়া চাওক 2 বছৰত 4 কেজি 5 কেজি ওজন হয় ব্লেক কাপ। এতিয়া চাওক চাইজটো চাওক আপোনালোকে। ব্লেক কাপ, এতিয়া চাওক ব্লেক কাপ মাছৰ পোনা কলকাতাৰ পৰা আহিছে। এতিয়া চাওক এয়া চাওক টেঙৰা মাছৰ পোনা, নোনা টেঙৰা মাছৰ পোনা। অসমত যিকোনো ঠাইত ডেলিভাৰী হৈ যাব। এয়া চাওক, এয়া চাওক বন্ধুসকল, প্ৰায় 15-20 দিন আগত এটা কাষ্টমাৰক টেঙৰা মাছৰ পোনা দিছিলোঁ। এয়া চাওক পুখুৰীত কিমান চাইজ হৈছে। এয়া চাওক দানা দি পেলাই মই দেখুৱাই আছোঁ আপোনালোকক। মাত্ৰ 15-20 দিনত বহুত ভাল চাইজ হৈছে। এয়া চাওক আপোনালোকে, প্ৰায় 2 ইঞ্চি 2.5 ইঞ্চি চাইজ হৈ গৈছে। টেঙৰা মাছৰ পোনা যদি আপোনাৰ লাগে যোগাযোগ কৰিব।